দিনটো মানে কাম বনবিলাক কৰি কৰি মই ভাগৰি গৈছোঁ মানে। অ' মা তুমি কি কৰি আছা? কি কৰি আছো তই দেখা নাই নেকি? আজি মা হিয়াবাৰ বাৰ্থডে নহয়, মই কি পিন্ধি যাম তাকেই সুধিব আহিছোঁ। তুমি কি কৰি আছা মই বাৰু দেখিছোঁ। তই চাবহে পাৰ, কাম বনটো একো কৰিবই নোৱাৰ। কৰিম নহয় কৰিম, আজিৰ পৰা বাৰু কৰিম, কিন্তু হেৰি কি পিন্ধি যাম কোৱা না। তই মানে কি পিন্ধি যাওঁ নিজে ক'বই নোৱাৰ নেকি? ছোৱালী মানুহ যি পিন্ধা পিন্ধি যাম, মোৰ একো ক'ব লগা নাই। মইতো ধুনীয়াকৈ ষ্টাইলিছ পিন্ধি যাম, কাৰণ গাঁৱত আজি প্ৰথমবাৰৰ কাৰণে আমি অকণ ওলাই যাম। হয় দিয়া, গাঁৱত কাৰো ঘৰলৈ ফুৰিবলৈও যোৱা নাই, কালি আহিছোঁহে। আজি বাৰ্থডে পাৰ্টিলৈ মাতিলেই, ভালেই হ'ল। আজি বাৰ্থডে পাৰ্টিলৈ গৈ অলপ দেলালিকে মাৰিব পাৰিম। ৱাই ক'ত শিকিলি তই দেলালি মাৰিবলৈ? তোৰ ঘৰৰ পৰা শিকিছোঁ আকৌ মা। হয় নেকি? বাৰু যা যা, যি পিন্ধ পিন্ধি, কিন্তু ষ্টাইলিছ পিন্ধিবি আকৌ। হ'ব হ'ব। অঁ পাৰিলে আহিলে? অঁ আহিলোঁ, ভালেই দিবানে কয়? ভালেই দিয়ক, আহিলে ভালেই কৰিলে। অঁ মোৰ নামটো সলাই দিলোঁ, মোৰ নাম ৰঙিলী নহয় হা, ৰিমঝিম। মই দিয়া নাম আৰু বিয়াই হ'বনি আৰু। অঁ মানে এই তোমালোকৰ এই বেলুনবিলাক ক'ব পাৰিলা? বৰ দাম লৈছে চাগে ন? দামটো ল'বই আৰু দিয়কচোন, মোৰ ছোৱালীৰ একমাত্ৰ ছোৱালীৰ বাৰ্থডে পাৰ্টি, আৰু খৰচটো কৰিব লাগিব। এই চহৰত দাম খুব বেছি 60 টকা মানেই হ'ব, ইমানো বেছি দাম নহয় আৰু মানে। আমাৰ ইয়াত অলপ দাম লৈছে আৰু। ভাল লাগিছে, পাৰ্টিলৈ আহি খুবেই ভাল লাগিছে। এইটো দাম 2000 ৰুপিজ। মানে মোৰ ফ্ৰকটোৰ কোৱালিটি বহুত ভাল, সেইবাবে অলপ পইচা লৈছে। এই তোমালোকে কথাকে পতা, মই ভিতৰলৈ গৈ চাহ যোগাৰ কৰোঁগৈ দেই। অ' মা ইহঁতে আমাক চাহ খুৱাব নেকি? জানে ৰচোন অলপ সময় ৱেইট কৰ। কিবা কৈছা নেকি তোমালোকে? নাই একোৱেই কোৱা নাই দিয়ক। মনি তোমাৰ কিন্তু শাড়ীখন বৰ ভাল লাগিছে আকৌ। ভাল লাগিবই দিয়কচোন, বাৰ্থডে বুলি আনিছোঁ। মা তোমাৰ অলপ পেলানিটো বেছি হৈছে। তুমিনো ক'ত বাৰ্থডে বুলি আনিছিলা? তুমি সেই যোৱাবাৰ পূজাতহে আনা। অকণমান ফিতাহি মাৰিছোঁ আকৌ ইহঁতকেইজনীৰ আগত। আহিলে আপোনালোকলৈ মই খোৱা যোগাৰ কৰোঁগৈ দেই। আহিলোঁ দিয়া হিয়াবা। অ' ৰঙিলী বা কেতিয়া আহিলা? তোমাক বহুত দিনৰ মূৰত দেখিলোঁ। এক মিনিট কথাটো শুনি লোৱা, মোৰ নাম ৰঙিলী নহয়, ৰিমঝিম, মানে নামটো সলাই দিলোঁ। আহিলোঁ বাৰু, কালিখিনি আহিছোঁ আমি। বাৰু ৰঙিলী পৰা ৰিমঝিম কৰিলা ন? নামটো তোমাৰ ভাল লাগিলে দেই। অ' হিয়াবা তোমাৰ তাকে ৰিমঝিম বা ডাঙৰ নে সৰু? কথাটো শুনি লোৱা, তোমাৰ থাকি মই সৰুহে, ডাঙৰ নহয়। তুমি মোৰ থাকি ডাঙৰ অলপ। হ'ব দিয়া আৰু সৰু ডাঙৰক লৈ কি কথা আছে? নহয় আণ্টি, তাই মোৰ থাকি ডাঙৰ, মই তাইক সৰুৰ পৰা হিয়াবা বুলি মাতোঁ। চহৰলৈ যোৱা নোযোৱা ইয়াত কথা নাহে, তাইক মই হিয়াবা বুলিয়ে মাতোঁ। হ'ব এইটো তোমালোকে কাজিয়া কৰিব নালাগে, তোমাৰ মাক সুধিলে আমি গম পাম। হ'ব দিয়া, এইবিলাক কাজিয়া নকৰিবা। সেই অ' মণি অ' মণি অঁ গৈ মাতিছিলে, মই খাদ্য যোগাৰ কৰি আছিলোঁ। মাতিছিলোঁ। এই ইহঁত দুজনী কথা এটা ক'বলগীয়া আছিল তোমাক। কি কথা কওকচোন, মোৰ সময় নাই মানে, মই মানে চাহ বহাই থৈ আহিছোঁ। শান্তি, মই কথাটো ক'ব খুজিছিলোঁ যে আপোনাৰ ছোৱালীত থাকি মই সৰু হয়, তাইক মই আগৰ পৰা হিয়াবা বুলি মাতোঁ। হেৰি হয় দিয়ক, আমাৰ এই সৰু, আপোনালোকৰ তাইহে ডাঙৰ। মা আমাক অপমান কৰিছে। অঁ সেইটো আকৌ কি অপমান কৰা হ'ল? তুমি ডাঙৰ চাগে আকৌ। সঁচাকে আমাৰ এই সৰু, তুমিহে ডাঙৰ। তুমি 2005 চনত জন্ম আৰু আমাৰ 2007 চনত জন্ম, মানে 2 বছৰ সৰু আৰু আপোনালোকে বৰ মোক অপমান কৰিছে। মই তাইতকে ডাঙৰ বুলি মোক হাঁহিছে নেকি আপোনালোকে? মা এইটো বাৰ্থডে পাৰ্টিত মই কিন্তু থাকিব নোৱাৰোঁ। মই যাওঁ, তুমি থাকা খোৱা যি কৰা কৰিবা। নাই আমাৰ সৰু, তাইহে অকণমান ডাঙৰ এই থাকি। নহয় মিনদী, তুমি ভুল ভাবিছা, আমাৰ সৰুহে, তাইহে ডাঙৰ। তোমালোকেনো কিমান কাজিয়াখন লগা? কোনোবা এজনী সৰু ডাঙৰ হ'ব, এতিয়া বাৰ্থডে পাৰ্টি এনজয় কৰা। কেক চেক বা আনিছানে নাই? মোৰ মনত পৰিল দিয়া, আমি দুজনী একে বয়সৰে। কাৰণ তুমি যেতিয়া KG 1 পঢ়িছিলা, ময়ো KG 1 তোমাৰ লগতে পঢ়িছিলোঁ। তাৰপাছত মই KG 2 থাকোঁতে মই চহৰলৈ গুচি গৈছিলোঁ নহয়। হয় দিয়া, আমি দুজনী একে বয়সৰ, এনেই কাজিয়া লাগিলোঁ আমি। হ'ব বাৰু, তোমালোকে এতিয়া কথা পাতা। দুইজনী যেতিয়া একে বয়সৰ, মিলা প্ৰীতিৰে থাকিবা। মই চাহ বহাই থৈ আহিছিলোঁ, মই পাহৰিলোৱেই। হেৰি আণ্টি, চাহ চাগে উতলি পৰিলে এতিয়া। আপুনি আৰু চাহ বহাই থাকিব নালাগে এতিয়া আৰু। চাহ নাখায়?
খালি আৰু কি খাবা বেলেগ আইটেম আকৌ মনি চাহ আৰু বিস্কুট আৰু লুচি দুখনহে আমি তৈয়াৰ কৰিছোঁ আৰু বাকী এনেই একো হেৰি কৰা নাই ৰাতিলৈ দিম আৰু পাৰ্টিটো মাংস আনিছোঁ ব্ৰইলাৰ আনিছোঁ আৰু একেবাৰে পাৰ্টি দিম আৰু বাকী আমি চাহ বিস্কুট আৰু লুচি খোৱা ৰাম একেবাৰে হোম থিয়েটাৰ চোম থিয়েটাৰ লগাই বেলুন চেলুন আৰু কেক চেক কাটিম বুলি কৈ ডাঙৰকৈ পাৰ্টি দিম বুলি কৈ লুচি বিস্কুট খোৱালে নহ'ব দেই আমাক এইকেইটাই আমি তৈয়াৰ কৰিছোঁ আৰু হেৰি তৈয়াৰ কৰিছোঁ কিন্তু মানে এই হাতৰ পৰাই পৰি থাকিলে জানে ৰসগোল্লা গোটেই প্লেটখন এই হাতৰ পৰাই পৰি থাকিলে ৰসগোল্লা সোপাকে ঠাণ্ডা মাংমাৰ হ'ল ঠাণ্ডা মানে আৰু ঠাণ্ডা হ'ল আৰু এতিয়া যে আৰু কিনো খাম ৰসগোল্লা লুচিয়ে চাহে আৰু বিস্কুটে দিম আৰুনো ডাঙৰকৈ পাতি কি মুখৰ এতিয়া এইটোহে খুৱাব সেয়া মই গৈ থাকোঁ মানে মই লুচি খালে গেছ হয় আৰু বিস্কুট মই খাই বেয়া পাওঁ আৰু চাহটো মই নাখাওঁৱে মই সেইকাৰণে যাওঁ আৰু ইহঁতৰ ঘৰলৈ আকৌ আহিব লাগে এইবিলাক খুৱাবলৈ আহিছে এইবিলাক খাই মই বেয়াই পাওঁ বাৰু আপোনালোক ভিতৰলৈ আহক তেনেহ'লে মোৰ পেটটো ইমান বিষাইছে পেটটো ইমান বিষাইছে মনি মই তোমাৰ ঘৰ এইবিলাক পাৰ্টি খাব নোৱাৰিম পাৰ্টি খালে মোৰ পেটৰ বহুত বিষ হ'ব ইমান বিষাইছে মনি বেয়া পাবা মই যাওঁ আৰু হয় ছোৱালী তই খাওঁ যদি খা মই যাওঁ বেছিকৈ এনেকৈ খাই থাকিলে আৰু পেটটো বিষাব ইমান বিষাইছে মনি বেয়া চাই পাবা আকৌ এদিন আহিম লাগিলে বেয়াই লাগিছে দেই আপোনালৈ আপুনি খাব নোৱাৰিব যাওক দিয়ক এদিন আকৌ আহিব দেই আহিম দিয়া এদিন আহিম চাগে মাইদেউ আকৌ বাহানাটো কিয় কৰিব লাগে লুচি আৰু চাহ খাই গ'লেই হয় নেখাই ভালহে লুচি দুটা আহি হ'ব বাৰু ঠিক আছে তুমি থাকা ৰিম জিম তই আহিবি দেই ঘৰলৈ মা গুচিয়ে গ'ল হেৰি তেনেহ'লে মোকেই দিয়া মই খাই বৈ যাওঁ সোনকালে মায়ে গ'ল নহয় মই আকৌ যাবলৈ ভয় লাগিব মনি মোকে আৰু এই ৰিমজিমকে দি দিয়া একেলগে খাই বৈ আৰু দুইজনী একেলগে ময়ো তাইক অকণ আগবঢ়াই দিম তাই মোক অকণ আগবঢ়াই দিব তাৰপিছত আৰু দুইজনী ঘৰ আগৰি গুচি যাম আৰু হয় দিয়ক তাকে ৰ'বা তেনেহ'লে মই তোমালোকক দিমগৈ যা মানে যা হেৰি মানে তুমি নাচিব জানা নাই আৰু গান গাব জানা নাই ইমান মৰমে কৈছে শুনোৱা হিয়া শুনোৱা ইমান বেয়া হৈছে মানে ইমান ভাল হৈছে মই কেতিয়াও শুনাই নাই তেনেকুৱা গান থেংক ইউ নহয় থেংক ইউ মই এটা গাওঁ নেকি গান এইখনি গাঁও বুকুৰে পোন ইয়াতে দেখোন নতুন সপোন কোনে জুই চাই ঝুৰি দাপোন ফুলৰ টেবাৰ সাজোন কাচোন এই গাঁও আপোন এই গাঁও নিছে আপোন ভাল হৈছেনে বাৰু গানটো মা মোৰ যে মূৰটো ইমান বিষাইছে তুমি বেয়া পাবা মই আজি তোমাৰ বাৰ্থডেত একোৱেই খাব নোৱাৰিম বাই মই যাওঁ সোনকালে মোৰ মাথাটো বিষাইছে তোমাৰ মাক ক'বা মোৰ মাথা বিষিতে ধৰিলে মই একো কথাই ক'ব নোৱাৰোঁ বাই হ'ব দিয়া আৰু যি আছে যি নাই এতিয়া মোকে আৰু গোটেইখিনি মোকেই খাবলৈ দিয়া আৰু ময়ে খাম হ'ব